জয় ভাৰত স্বাগতম জনালোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বিদ্যুৎ ৰাংচালীলৈ। বন্ধু-বান্ধৱীসকল, আজি যিহেতু এটা বৃহৎ নিযুক্তি হ'ব গৈ আছে, য'ত নেকি 44,703টা পোষ্টৰ আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই নিযুক্তি প্ৰক্ৰিয়াটোত যিসকলে নিযুক্তি পত্ৰ পাবলৈ সক্ষম হৈছে সেই সকলোলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু যিসকলে এই প্ৰক্ৰিয়াটোত ফেইল কৰিছে বা ল'বৰ বাবে অসমৰ্থ হৈছে তেওঁলোকে মন ভাঙি নিদিব, কাৰণ ময়ো এজন কেণ্ডিডেট। ময়ো তেনেকৈ বহুত ঠগন খাই আছোঁ, অ'ত ঠগন খাইছোঁ ত'ত ঠগন খাইছোঁ, তেনেকৈ বহুখিনি ঠগনেই খাই আছোঁ, কিন্তু হাৰ মানি দিয়া নাই। হাৰ আৰু নেমানো। আহি থকা জুলাই মাহত আৰু নিযুক্তি হ'ব গৈ আছে, য'ত নেকি 22,000 পোষ্ট আছে। এই নিযুক্তিত এটা পোষ্ট ল'বই লাগিব। এনেধৰণে আপোনালোকে কষ্ট কৰক। এইবাৰ যদি এগুণ কষ্ট কৰিছে, অহাবাৰলৈ দুগুণ কষ্ট কৰক, দুগুণ মেহনত কৰক, য'ত নেকি এইবাৰ এটা পোষ্ট মোক লাগিবই। এনেকৈ লক্ষ্য লৈ আপোনালোকে আগুৱাই যাওক। হয়তো কি ঠিক অহাবাৰলৈ আছেই বা, সেইকাৰণে আপোনালোকে আগুৱাই যাওক। আৰু মামাই কৈছে প্ৰতি বছৰে 25,000 পৰা 30,000 পোষ্ট প্ৰতি বছৰে আপোনালোকৰ কাৰণে প্ৰভাইড কৰিব। এইটো মই কোৱা কথা নহয়, খোদ মামাই কৈছে। যদি বিশ্বাস হোৱা নাই ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। কিন্তু আমি থমকি নৰওঁ, নিযুক্তি আৰু হ'ব, কাৰণ মেধাৰ ভিত্তিত নিযুক্তি হোৱাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোক আমি ধৰি ৰাখিব লাগিব। প্ৰত্যেক বছৰে এনেকুৱা একোটা মেগা নিযুক্তি, য'ত নেকি অন্তত 20, 25, 30,000 ল'ৰা ছোৱালীয়ে একেলগে চাকৰি পাওক, তেনেকুৱা চিন্তা মই মোৰ মানস পটত ৰাখি থৈছোঁ। আগলৈও আমাৰ এই যাত্ৰা চলিব, কাৰণ আমি অসমৰ মেধা ল'ৰা ছোৱালীক কৰ্মসংস্থাপন পোৱাটো বিচাৰোঁ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে প্ৰভাইড কৰি থাকিম। ধন্যবাদ।